বিজেপি আর ইউপিপিএল এলায়েন্স হয়ে খেলিলেও বিপিএফে উৎফুল্লিত হওয়ার কোনো কারণ নাই, কারণ তাতো বিপিএফর কোনো অংশ নাই। আৰু অকলে অকলে খেলিলেও বিপিএফর অৱস্থা আৰু নাইকিয়া হৈ যাব। প্ৰতিক্ৰিয়া দিব লাগে বুলি মই নাভাবোঁ, কাৰণ 2020 চনতো আমি এলায়েন্সত খেলা নাছিল, অকলে অকলে খেলিছিল। এটা প্ৰিন্সিপল এডপ্ট কৰা হৈছিল যে কোনে কোনে কিমান কিমান জিকে তাৰ অংকটো মিলাই পেলাই আমি এলায়েন্সত এটা চৰকাৰ বনাম। নাই, ইয়াত আমি প্ৰতিক্ৰিয়া দিব লাগে বুলি মই নাভাবোঁ, কাৰণ 2020 চনতো আমি এলায়েন্সত খেলা নাছিল, অকলে অকলে খেলিছিল। এটা প্ৰিন্সিপল এডপ্ট কৰা হৈছিল যে কোনে কোনে কিমান কিমান জিকে তাৰ অংকটো মিলাই পেলাই আমি এলায়েন্সত এটা চৰকাৰ বনাম। এইবাৰো নতুন কথা কোৱা নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ মানে যিটো পাৰিদৰ্শিকতা বা এটা তেওঁ খুব মানে ফাৰ্ষ্ট চাইটেডনেছটো আছে, দূৰদৰ্শিতা আছে, ৰাজনীতিকভাৱে যিটো কয় যিটো কৰে খুব ভাবি চিন্তি কৰে। তো ইয়াতো মানে আমাৰ একো ভাবিব লগা নাই। বিজেপিয়ে অকলে খেলিব, বিজেপিৰ কাৰ্যনিৰ্বাহক এটা মিটিঙত এটা সিদ্ধান্ত হৈছে, কিন্তু যিহেতু 1 বছৰ বেছি আছে, তাত যথেষ্ট চিন্তাৰ পৰিৱৰ্তন হ'ব, আলোচনা হ'ব, ষ্ট্ৰেটেজি ফাইনেল ষ্ট্ৰেটেজি ইলেকশ্যনৰ মানে 2-3 মাহ আগত হৈ যাব। তেনে ক্ষেত্ৰত আমি চাই যাম। কিন্তু আমি ইউপিপিএল দলেও মানে নিজকে প্ৰস্তুত কৰি তুলিছে। নিৰ্বাচনত কিমান 40টা সমষ্টি হয় না 54টা হয় আমি এতিয়াও ক'ব নোৱাৰোঁ, কাৰণ এটা নতুন সমষ্টি নিৰ্ধাৰণৰ প্ৰপ'জাল অলৰেডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ওচৰলৈ গৈছে। তেওঁলোকে এপ্ৰুভেল দিয়াৰ লগে লগে 54টা সমষ্টি হ'ব। তাত আমি ইউপিপিএল দলেও নিজকে প্ৰস্তুত কৰি তুলিছোঁ। আমি BTC অঞ্চলত যদি অকলে খেলিব লাগে তেতিয়া অকলে খেলি যাম। আৰু কিবা কাৰণত যদি বিভিন্ন ৰাজনৈতিক পৰিৱেশত আমাৰ ষ্ট্ৰেটেজি চেঞ্জ হৈ যায়, কাৰণ 1 বছৰ বেছি আছে, এই সময়টো আমি বাদ চাম। কিন্তু ইয়াত আমাৰ প্ৰতিক্ৰিয়া দিব লগা নাই, আৰু ইউপিপিএল হিচাপে কাম কৰি আছে। নাই, আমি বিজেপি আৰু ইউপিপিএল এলায়েন্স হৈ খেলিলেও বিপিএফে উৎফুল্লিত হোৱাৰ কোনো কাৰণ নাই, কাৰণ তাতো বিপিএফৰ কোনো অংশ নাই। আৰু অকলে অকলে খেলিলেও বিপিএফৰ অৱস্থা আৰু নাইকিয়া হৈ যাব, কাৰণে উৎফুল্লিত হ'ব লগা নাই। কাৰণ তেওঁলোকে এটা শ্বৰ্ট টাৰ্ম এটা কিবাটো লৈ পেলাই তেওঁলোকে হয়তোবা ভাবিছে কিবা এটা, কিন্তু চাব যে সময় আছে। কোনেও কাকো ধ্বংস কৰিব নোৱাৰে, আৰু এইটো এটা প্ৰকৃতি, এটা নেচাৰ যে সংগঠন বা ৰাজনৈতিক দল এটাই এটাৰ মানে তুলনাত আন এটাৰ তুলনাত শক্তিশালী হোৱা, বেছিকৈ শক্তিশালী হ'বলৈ চেষ্টা কৰা, কাৰোবাক দুৰ্বল কৰিবলৈ চেষ্টা কৰা, এইবিলাকতো ৰাজনীতিত চলিবই। কিন্তু আপুনি নিজে যদি ধ্বংস নহয়, কোনে আপোনাক ধ্বংস কৰিব পাৰে? এইটো ধ্বংস কৰাৰ কোনো ষড়যন্ত্ৰ বুলি নহয়। হয়, ৰাজনীতিত ক্ষমতাকেন্দ্ৰিকে হয়। ৰাজনীতিটো ক্ষমতা দখল কৰিবলৈ বিচৰাটো সকলো ৰাজনৈতিক দলৰে এটা কিবা থাকে, চৰিত্ৰ থাকে। এটা আমাৰ ইউপিপিএলৰ ক্ষমতা দখল কৰিবৰ কাৰণে আহিছে।